নমস্কাৰ সকলোলৈকে মোৰ চেনেল আসাম জব এক্সাম জিকে লৈ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন হৈছে বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন? ইয়াৰ উত্তৰ হৈছে 7খন। কুৱেশ্যন নম্বৰ 2, অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? ইয়াৰ উত্তৰ হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কুৱেশ্যন নম্বৰ 3, অসমৰ 6ম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। কুৱেশ্যন নম্বৰ 4, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? ইয়াৰ উত্তৰ হৈছে 430 বৰ্গ কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 5, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিমান চনত স্থাপিত হয়? ইয়াৰ উত্তৰ হৈছে 1974 চনত। কুৱেশ্যন নম্বৰ 6, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মূল আকৰ্ষণ কি? ইয়াৰ উত্তৰ হৈছে এশিঙীয়া গড়। কুৱেশ্যন নম্বৰ 7, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কোন জিলাত পৰে? ইয়াৰ উত্তৰ হৈছে গোলাঘাট আৰু নগাঁও জিলাত। কুৱেশ্যন নম্বৰ 8, কিমান চনত ব্ৰিটিছ চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি স্বীকৃতি প্ৰদান কৰে? ইয়াৰ উত্তৰ হৈছে 1969 চনত। কুৱেশ্যন নম্বৰ 9, কিমান চনত মানাহ ৰাষ্ট্ৰীয় উদ্যান স্থাপিত হয়? ইয়াৰ উত্তৰ হৈছে 1990 চনত। কুৱেশ্যন নম্বৰ 10, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? ইয়াৰ উত্তৰ হৈছে 950 বৰ্গ কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 11, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মূল আকৰ্ষণ কি? ইয়াৰ উত্তৰ হৈছে টুপিমূৰীয়া বান্দৰ। কুৱেশ্যন নম্বৰ 12, মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে চিৰাং, বাক্সা, ওদালগুৰি আৰু দৰং জিলা। কুৱেশ্যন নম্বৰ 13, কিমান চনত মানাহক ইউনেস্কোৱে বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে ঘোষণা কৰে? ইয়াৰ উত্তৰ হৈছে 1985 চনত। কুৱেশ্যন নম্বৰ 14, 1980 চনৰ পিয়ল মতে মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ মূল অৰণ্যত কেইটা বাঘ আছিল? ইয়াৰ উত্তৰ হৈছে 123টা। কুৱেশ্যন নম্বৰ 15, ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন কিমান চনত স্থাপিত হয়? ইয়াৰ উত্তৰ হৈছে 1999 চনত। কুৱেশ্যন নম্বৰ 16, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ হয়? ইয়াৰ উত্তৰ হৈছে 79.28 বৰ্গ কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 17, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মূল আকৰ্ষণ কি? ইয়াৰ উত্তৰ হৈছে গড়, বাঘ, উদ। কুৱেশ্যন নম্বৰ 18, ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন কোন জিলাত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে দৰং জিলাত। কুৱেশ্যন নম্বৰ 19, মিনি কাজিৰঙা বুলি কোনখন ৰাষ্ট্ৰীয় উদ্যানক কোৱা হয়? ইয়াৰ উত্তৰ হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানক। কুৱেশ্যন নম্বৰ 20, কিমান চনত ওৰাং ৰাষ্ট্ৰীয় উদ্যানক ব্ৰিটিছ চৰকাৰে মৃগয়া বন হিচাপে ঘোষণা কৰে? ইয়াৰ উত্তৰ হৈছে 1915 চনত। কুৱেশ্যন নম্বৰ 21, ৰাজীৱ গান্ধী কি নামেৰে জনাজাত? ইয়াৰ উত্তৰ হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। কুৱেশ্যন নম্বৰ 22, নামেৰী ৰাষ্ট্ৰীয় উদ্যান কিমান চনত স্থাপিত হয়? ইয়াৰ উত্তৰ হৈছে 1998 চনত।
কুৱেশ্যন নম্বৰ 23 নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ হয়? ইয়াৰ উত্তৰ হৈছে 212 বৰ্গ কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 24 নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন কোন জিলাত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে শোণিতপুৰ জিলাত। আজিৰ ভিডিঅ' ইমানেই। আজিলৈ ধন্যবাদ।